Welcome back to my YouTube channel HCD Educare. HCD Educare-লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই খুব ইম্পৰ্টেণ্ট এটা টপিক সিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ সৰল সুত আৰু মিশ্ৰ সুতৰ এটা গাণিতিক সমস্যা লৈ আহিছোঁ, যিটো নেকি বিভিন্ন পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন পোৱা যায়। আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ যে কি মূলধনৰ ওপৰত 2 বছৰৰ মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্য 120 টকা হ'ব যদি সুতৰ হাৰ 5% হয়। গতিকে ইয়াত আমি কি পাইছোঁ যে মূলধনটো আমাক দিয়া নাই, কি মূলধন বুলি কৈছে। সময়টো আমাক সুতৰ সময়টো দিছে 2 বছৰ। মিশ্ৰ সুত তাৰমানে প্ৰথমতে আমি মিশ্ৰ সূত্ৰৰ দ্বাৰা আমি মিশ্ৰ সুতটো উলিয়াই ল'ম। ঠিক তেনেকৈ সৰল সুতৰ সূত্ৰ মতো আমি এটা সৰল সুতটো উলিয়াই ল'ম আৰু তাৰ পাৰ্থক্য মানে বিয়োগফল অৰ্থাৎ মিশ্ৰ সুত আৰু সৰল সুতৰ অন্তৰ বা পাৰ্থক্যটো আমাক দিয়া আছে কিমান 120 টকা। তাৰ পৰা আমি কি উলিয়াম মূলধনটো উলিয়াই ল'ম। এতিয়া আমি কেনেকৈ কৰিছোঁ যে যিহেতু আমি মূলধনটো নাজানো, গতিকে ধৰা হ'ল মূলধন আমি কি পি মূলধনক আমি সচৰাচৰ কি আখৰ জানো, পি আখৰেৰে জানো। পি আমি কি বুলি ধৰি লৈছোঁ x টকা বুলি ধৰিছোঁ। এই যে 2 বছৰ আছে সেইটোক আমি কি কৈছোঁ সুতৰ সময় n, সুতৰ সময়ক আমি এনেৰে বুজাওঁ আৰু nটো আমাক কিমান দিছে 2 বছৰ দিছে। তাৰপিছত আমাক কি দিয়া আছে 5 সুতৰ হাৰ 5% হয়, তাৰমানে সুতৰ হাৰটো আৰেৰে বুজাওঁ, আৰৰ মানটো কিমান দিয়া আছে 5 দিয়া আছে। গতিকে ওপৰৰ মানখিনি আমাক দিয়া আছে, গতিকে আমি পিটো নাজানো x ধৰি লৈছোঁ। এতিয়া মিশ্ৰ সুতৰ সূত্ৰ মতে এটা সূত্ৰ আছে, সূত্ৰটো কি a = p × 1 + r/100 হোল টু দি পাৱাৰ n। ইয়াত p মানে আমি কি ধৰি লৈছিলোঁ x ভেলুবিলাক ইয়াত বহাই দিছোঁ। 1 + r ভেলুটো কিমান দিয়া আছে 5 দিয়া আছে, তাৰ জেগাত বহাই দিলোঁ 5/100 হোল nৰ ভেলু কিমান 2, তাৰমানে হোল স্কুৱেৰ ইজুগল x 1 প্লাছ এইটো আমি কটাকটি কৰিছোঁ 5ৰে 1 5ৰে 100 কিমান 20 বাৰ গ'ল, তাৰমানে 1/20 হোল স্কুৱেৰ x ইনটু এইটো আমি যদি লসাগু লওঁ এইটো কি হ'ব তলত 20 হ'ল, ইয়াত 20 + 1 21 হোল স্কুৱেৰ ইজুকুৱেল টু x এইটো আমি হোল স্কুৱেৰটো ভাঙি দিম, ইয়াৰ বৰ্গটো 21ক বৰ্গ কৰিলে আমি কিমান পাম 441 আৰু 20 বৰ্গ কৰিলে আমি কি পাম 400 পাম। এইটো আমি কি পালোঁ এই মানে সমৃদ্ধিমূল, গতিকে এইটো আমি পালোঁ। ইয়াৰ পৰা আমি কি উলিয়াম মিশ্ৰ সুত কমপ্লেক্স ইণ্টাৰেষ্ট, মানে মিশ্ৰ সুত এতিয়া পাম আমি কেনেকৈ a - p অৰ্থাৎ সমৃদ্ধিমূলৰ পৰা আমি মূলধনটো কি কৰিম বিয়োগ কৰিম। বিয়োগ কৰিলে এতিয়া আমি সমৃদ্ধিমূল এৰ ভেলুটো কিমান পাইছিলোঁ, এৰ ভেলুটো আমি পাইছোঁ কি এইটো x × 441/400। এইটো আমি ইয়াত কি কৰি দিলোঁ মানটো তাৰ বহাই দিলোঁ। মাইনাছ p মানে কিমান আছে কিমান ধৰি লৈছোঁ আমি x পিৰ ভেলুটো আমি x লিখিলোঁ। এতিয়া আমি লক্ষ্য কৰিম x দুইটাতে আছে, xটো কমন ল'ম, কমন ল'লে কি হ'ব ইয়াত 441/400 মাইনাছ ইয়াত একো নাই, তাৰমানে কি আছে 1 আছে, এইটো হোলৰ ভিতৰত ৰাখিলোঁ ব্ৰেকেটৰ ভিতৰত ইজুকেল টু x ইনটু আকৌ আমি লসাগু ল'ম 400 441 মাইনাছ ইয়াত কি হ'ব 400 হ'ব। তাৰ পৰা আমি কি পাম x ইনটু এইটোৰ পৰা এইটো মাইনাছ কৰিলে 41/400 অৰ্থাৎ আমি মিশ্ৰ সূত্ৰ আমি পাই গ'লোঁ। এতিয়া আমাক লাগিব কি সৰল সুত। আমি সৰল সুতৰ সূত্ৰ মতে এটা জানো যে চিম্পল ইণ্টাৰেষ্ট SI ইজুকুৱেল টু PNR অৰ্থাৎ P × N × R/100 ইজুকুৱেল টু এতিয়া পিৰ ভেলুবিলাক আমি বহাই দিম। পিৰ ভেলুটো কি ধৰি লৈছিলোঁ আমি x ইনটু n মানে সময়টো কিমান আছে 2 বছৰ আছে, nটো বহাই দিলোঁ। r মানে সুতৰ হাৰটো দিয়া আছে 5, তাত বহাই দিলোঁ /100। এইটো কটাকটি কৰিলে কিমান হ'ব x/10 হ'ল। এতিয়া প্ৰশ্নমতে আমাক তাত দিয়া আছে প্ৰশ্নটোত যে মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্যটো কিমান বুলি কৈছে, তাৰমানে 120 টকা। গতিকে মিশ্ৰ সুত পাৰ্থক্য মানে বিয়োগ গণিতৰ ভাষাত মাইনাছ সৰল সুত সমান কিমান দিয়া আছে 120 টকা। এইটো আমি প্ৰশ্নৰ পৰা লিখি লৈছোঁ, দিয়া আছে প্ৰশ্নমতে। এতিয়া আমি যিটো মিশ্ৰ সুতৰ মানটো কিমান পাইছিলোঁ ইয়াত লক্ষ্য কৰিম x × 41/400 মাইনাছ সৰল সুত SI চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ x/10 বহাই দিলোঁ ইজুকেল টু 120। ইয়াৰ পৰা আমি চাম x দুইটাতে আছে, xটো কমন ল'লোঁ, ইয়াত 41/400 মাইনাছ ইয়াত একো নাই xৰ জেগাত 1 আছে 1/10 ব্ৰেকেট ক্ল'জ ইজুকেল টু 120 x ইনটু এইটো আকৌ আমি লসাগু ল'ম LCM 400 ইয়াত কিমান হ'ব 41 মাইনাছ ইয়াত কিমান হ'ব 10ৰে 400 হৰণ কৰিলে 40 × 1 40
এইটো হ'ল ব্ৰেকেট ক্ল'জ ইজ ইকুৱেল টু 120 এক্স বাই ইয়াত 41 পৰা 40 মাইনাছ কৰিলে 1 থাকিলে 1 ইনটু এক্স আৰু তলত কিমান আছে 400 তাৰমানে এক্স বাই 400 ইজ ইকুৱেল টু কিমান 120 এতিয়া আমি বজ্ৰ পূৰণ কৰিম 120 তলত একো নাই যদি 1 এটা আছে এক্স ইনটু 1 পূৰণ কৰিলে এক্স পাম ইজ ইকুৱেল টু 400 ইনটু 120 এই দুটা পূৰণ কৰিলে আমি কি পাম 4 বাৰাং 48 আৰু দুটা এটা তিনিটা শূন্য লগাই দিলোঁ ইয়াত তাৰমানে এক্সৰ ভেলুটো আমি পালোঁ কিমান 48,000 সেই এক্সৰ ভেলুটোৱে কি হ'ব মূলধন আমি ধৰি লৈছিলোঁ মূলধন পি ইজ ইকুৱেল টু এক্স টকা গতিকে মূলধন এতিয়া নিৰ্ণয় মূলধন এক্সৰ সলনি ইয়াৰ মানটো আমি বহাই দিলোঁ কিমান 48,000 অৰ্থাৎ মূলধন আমি কিমান পালোঁ 48,000 টকা পালোঁ